সুপ্ৰভাত বন্ধু বান্ধৱীসকল। আপোনালোকৰ বাৰু ভালনে? আপোনালোকৰ ৰাখিবলৈ মোৰ হ'লে ভালেই দেই। আপোনালোকৰ ধান চপাই হ'লনে? আপোনালোকে ধান বাৰু মুঠি হিচাপে ৰাখে নে গুটি হিচাপে ৰাখে? মোক কমেণ্টকৈ জনাব দেই। আমাৰ ঘৰত যিহেতু বলধ গৰু নাই, সেয়েহে আমি এনেকৈ মেচিনত মাৰি হিচাপে থওঁ, বছৰত লৈ আজৰি। আৰু এয়া দেখিছেনে, আমাৰ চুবুৰীটোৰ সকলোৱে একেদিনাই ধান মাৰোঁ। আৰু এয়া আমি সকলোৱে ইঘৰে সিঘৰক সহায় কৰি দিওঁ। সৰু ডাঙৰ মতা মাইকী বুলি কথা নাই, আৰু আমি সকলোৱে কামত লাগি দিওঁ। এয়াই আমাৰ মৰম চেনেহৰে মিলা পিতৃ। এয়া মানে বৌ, পাপা আছে, ভণ্টি আছে, মই আছোঁ, ভাইটি আছে, খুৰা, সকলো আৰু। আমাৰ ঘৰত মাৰি হ'লে আমি খুৰাহঁতৰ ঘৰলৈ যাম, আকৌ বৰ্তাহঁতৰ ঘৰত, এনেকৈ আৰু আমি প্ৰত্যেকৰ ঘৰলৈ যাওঁ। তাৰপিছতে এনেকৈ আৰু এটা ভাল লাগে, আমি প্ৰত্যেকে ঘৰৰ পৰা মানে ধান মৰাৰ পাছতে পইচা তোলোঁ, আৰু আবেলি সেয়া পইচা আমি মানে খানা এটা খাই দিওঁ। এনেকৈ এইবিলাক খানা মানে কি আৰু মানে বেছি ফূৰ্তি লাগে, আৰু মানে আমি আজৰি হৈ যাওঁ গোটেইখিনি একেলগে, সেইকাৰণে বেছি ফূৰ্তি লাগে। আমি খানা চানা খাই আৰু ফূৰ্তি কৰোঁ সেইদিনাখিনি। আমি এনেকৈ 3-4 বছৰৰ পৰা কৰিয়ে আহিছোঁ। আপোনালোকে বাৰু সৰুতে এনেকৈ খেলত জঁপিয়াইছিলনে? আমি হ'লে বহুত খেলিছিলোঁ দেই, আৰু ৰাতি গা ধুওঁতে মাৰ পৰা মাৰো খাইছিলোঁ। হ'লেও সেইবোৰ দিনেই বহুত বেছি ভাল লাগিছিলে, নহয়নে? আমাৰ ভাগিন এইবাৰ প্ৰথম মাক দেউতাকক এৰি আমাৰ ঘৰত থাকিবলৈ আহিছে। তাই যে কিমান ফূৰ্তি, ঘৰত এইবোৰ ফূৰ্তি কৰিব নাপাইছে, সেয়েহে মানে ইয়াত আৰু পাইছে, পূৰা ফূৰ্তি কৰিছে। আহিবলৈ মন নাই, কিন্তু এনেকৈ যদি খেৰ জঁপিয়াই থাকে তেতিয়া খেৰ বান্ধিবলৈ বহুত বেয়া। খেৰখিনি চাপৰ হৈ যায়, বান্ধিবলৈ বেয়া হৈছে। সেইকাৰণে সিহঁতক এতিয়া উঠিবৰ কাৰণে বুদ্ধি ভাবিলোঁ, আৰু সিহঁতক কাম এটা ব্যস্ত কৰি ৰাখিব লাগিব, তেতিয়াহে সিহঁতি তাৰপৰা আঁতৰি আহিব। আৰু সেইমতে সিহঁতক এটা কামত দায়িত্ব দি দিলোঁ মই। আমি ধানখিনি এনেকৈ ৰুমতে জমা কৰি ৰাখিছিলোঁ, আৰু ইয়াত এনেকৈ বস্তাত ভৰাব দিছোঁ। সিহঁতৰ বাচন দেখিছে নাই? বাতি, গামলা যি পাইছে তেনেকৈ ভৰাই গৈছে, খৰাহী যি পাইছে তেনেকৈ ভৰাইছে, আৰু এনেকৈ বস্তাত ভৰাই গৈছে। আমাৰ যিহেতু মানে ভঁৰালটো ভাঙি থাকিলে, সেইকাৰণে আমি এটা বনাব পৰাও নাই। আমি কেঁচা ঘৰ এটাতে আছে, মই তাতে মানে চাং পাতি তাতে ধানখিনি থ'ম। ইয়াত দেখিছেনে, মই একদম মাস্ক মাৰি আহিলোঁ দেই। মানে পূৰা চৰ্দি হৈ যায় ধূলি লাগিলে, সেইকাৰণে আমি এনেকৈ মই মাস্ক মাৰি ল'লোঁ। আৰু মই ধানখিনি ক'ত থ'ম নহয় দেখাম দেই, চাই থাকিব। এয়া কামত লাগি আছোঁ চবেই। এনেকেই ভাল লাগে ন, গোটেইখন লাগি ভাগি কামবিলাক কৰোঁ। টিকলিকেইজনী লগত এনেকৈ ধেমালি কৰি থাকোঁ মই। এয়া দেখিছে নাই, ধান পৰিছে মানে ভৰাইছে, কাম বঢ়াইছেও, মোক হেৰি কৰিছে, সহায়ো কৰিছে, কাম বঢ়াইছেও। এনেকৈ আৰু ভাল লাগে সিহঁতৰ লগত। এটা কম্পিটিশ্যনো কৈছে, কোনে কেনেকৈ ধান সোনকালে থ'ব পাৰে। আৰু দেখিছেনে, মই ধান ইয়াক ক'ত থ'মগৈ চাই থাকিব দেই। এনেকৈ আহি আমি এনেকৈ ইয়াতে ধান থৈ গৈছোঁ। দেউতাই ইয়াত চাং পাতি আছে, তাতে মানে বস্তাত ভৰাই ধানখিনি মানে থৈ যাব, এনেকৈ জাপি থৈ যাব। আৰু এনেকৈ থৈ যায়। আপোনালোকে সৰু ঠেলাত উঠিছিলে ঠেলাত, মই দেখিছেনে অকণমান ঠেলাত উঠি ল'লোঁ খুৰা ভাগৰ। একদম কোনে কিমান আগ থ'ব পাৰে, সোনকালে দিব পাৰেগৈ মানে। বহুত ফূৰ্তি পাইছে সিহঁতি। ইমানে লৰালৰি হৈছে মানে, বাচন থৈয়ে আহিছে আকৌ। ইহঁতক অকণ ব্ৰেক টাইম, চাহ খোৱা টাইম, ইয়াত চিপছ কেইজনীয়ে খাই লৈছে। এয়া প্ৰায় ধানখিনি ভৰাই হ'লগৈ। এয়া হৈছেগৈ, আৰু এইখিনি ৰাখি দিব, বিহুত লাগিবই নহয় এয়া ধান। এয়া তাৰপৰা এইখিনি বাকীখিনি ভৰাব লাগিব, এইখিনি ইয়াৰ পৰা নিনি আৰু তাত থ'বগৈ লাগিব। আৰু এয়া অকণমান সিহঁতক খেলিবও লাগিলে, আৰু খেলিবলৈ মন গ'ল, খেলিছেগৈ আকৌ। এয়া বৌৱে খেৰ বান্ধি আছে এনেকৈ। এয়া খেৰ বান্ধিছে। এটাই মেগী টাইম, এয়া মেগী খোৱা সময় খাই আছে আৰু সিহঁতি। এয়া দেখিছেনে, আমাৰ চব ধুনীয়াকৈ ধান এয়া জমা হৈ গৈছে। আমাৰ বছৰৰ ধান এয়াই আৰু আজিলৈ ভিডিঅ'টো ইমানেই আছিলে।
আপোনালোকে ভিডিঅ'টো যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। বাই।